ছাত্ৰ-ছাত্ৰীসকল, আগৰ ক্লাছত তোমালোকে জুকুমীয়া শৰাইঘাট পাঠৰ কিছু কথা জানিব পাৰিলা। আজি মই পাঠটিৰ পিছৰ কথাখিনি আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে সকলোৱে কথাখিনি ভালদৰে মনোযোগেৰে শুনিবা। শৰাইঘাটৰ মূল যুদ্ধখন হৈছিল 1671 চনত, কিন্তু ইয়াৰ আগত কেইবাবাৰো মোগলে অসম আক্ৰমণ কৰিছিল। মোগল সম্ৰাট ঔৰংগজেবৰ নিৰ্দেশত বংগৰ নবাব মীৰ জুমলাই 1661 চনত আহোম ৰাজ্য আক্ৰমণ কৰে আৰু আহোম সৈন্যক কেইবাটাও সংঘৰ্ষত পৰাস্ত কৰে। অৱশেষত মোগলে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। সেই সময়ত আহোম ৰজা আছিল স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু তেওঁ মীৰ জুমলাৰ লগত শান্তিৰ বাবে সন্ধিৰ প্ৰস্তাৱ দিয়ে। অৱশেষত 1663 চনত আহোম আৰু মোগলৰ মাজত গিলাধাৰী ঘাটৰ সন্ধি হয়। গিলাধাৰী ঘাটৰ সন্ধি মানে হৈছে মোগল সাম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত স্বাক্ষৰিত হোৱা এক সন্ধি। শিৱসাগৰৰ টিপামৰ ওচৰৰ ঘিলাধাৰী ঘাট নামৰ ঠাইত মীৰ জুমলাই এই সন্ধিত স্বাক্ষৰ কৰিছিল আৰু এই সন্ধিৰ ফলত বুজন পৰিমাণৰ যুদ্ধৰ ক্ষতিপূৰণ দিয়াৰ লগতে জয়ধ্বজ সিংহৰ নিজ কন্যাক মোগলৰ হাতত বিয়া দিব লগা হৈছিল, মোগললৈ বিয়া দিব লগা হৈছিল আৰু এনেদৰে আহোমে ৰাজধানী গড়গাঁও ঘূৰাই পায়। কিন্তু চৰ্ত অনুসৰি আহোমসকলে মোগলসকলক কৰ কাটল দিব লগা হৈছিল। মীৰ জুমলাৰ হাতত পৰাস্ত হৈ জয়ধ্বজ সিংহই হতাশাত মৃত্যুবৰণ কৰে। ইয়াৰ পাছত চক্ৰধ্বজ সিংহ আহোম ৰাজপাটত উঠে আৰু ইয়াৰ পিছতেই তেওঁ আহোম ৰাজ্যৰ উন্নতি সাধন কৰে। যিসকল লোকৰ মীৰ জুমলাৰ আক্ৰমণত ক্ষতি হৈছিল তেওঁলোকক পুনৰ সংস্থাপন দিয়ে। ৰাজ্যৰ খাদ্য আৰু সামৰিক বাহিনীৰ উন্নতি কৰা হ'ল, নতুন দুৰ্গ আৰু সুৰক্ষিত স্থান নিৰ্মাণ কৰা হ'ল আৰু লাচিত বৰফুকনৰ নেতৃত্বত এটা সুদক্ষ সামৰিক বাহিনী গঠন কৰা হয়। কিন্তু এই সময়ছোৱাত মোগলসকলৰ যিসমূহ দাবী আছিল, মোগলসকলৰ সেই দাবীসমূহ আহোমসকলে মানি ল'বলৈ অস্বীকাৰ কৰিলে। তেওঁলোকে সেই দাবীসমূহ মানি ল'ব বিচৰা নাছিল। কিন্তু সেই সময়ত ছৈয়দ ফিৰোজ খাঁ নামৰ এজন লোকে গুৱাহাটীত মোগলৰ শাসনকৰ্তা হিচাপে আছিল আৰু তেওঁ এই বিষয়টো গুৰুত্ব সহকাৰে ল'লে। তেওঁ এই দাবীসমূহ পূৰণ কৰিবলৈ আহোমসকলক জোৰ দিয়ে। শেষত 1667 চনৰ আগষ্টত লাচিত বৰফুকন আৰু আটন বুঢ়াগোহাঁই লগ হৈ গুৱাহাটী পুনৰ দখল কৰিবলৈ আগবাঢ়ি যায়। 1667 চনৰ বাৰিষাৰ আগে আগে আহোম সৈন্যৰ সকলো আয়োজন সম্পূৰ্ণ হ'ল আৰু তাৰ লগে লগে আহোম সৈন্যই মোগলৰ ওপৰত আক্ৰমণ কৰি মোগলৰ হাতত থকা গুৱাহাটী পুনৰ দখল কৰে। আৰু এই কথা মোগল সম্ৰাট ঔৰংগজেবে জানিব পাৰি ৰাজপুত ৰজা ৰামসিংহক সেনাপতি নিৰ্বাচন কৰি পুনৰ অসম দখল কৰিবলৈ পঠিয়াই দিয়ে। আৰু 1669 চনৰ ফেব্ৰুৱাৰী মাহত ৰামসিংহ অসমৰ সীমান্তত আহি উপস্থিত হয়। ইয়াৰ লগে লগে কিন্তু যুদ্ধ আৰম্ভ হোৱা নাছিল। প্ৰথমে তেওঁলোকৰ মাজত কথাৰে যুদ্ধ আৰম্ভ হৈছিল, বাক যুদ্ধ হৈছিল। মোগল সেনাপতি ৰামসিংহই লাচিত বৰফুকনৰ ওচৰলৈ কটকী পঠিয়াই ক'লে যে ভাই লাচিত, আমাৰ লগত যুঁজ কৰিব পাৰিবা জানো? এই এটোপোলা আফুগুটি পঠিয়ালোঁ, ইয়াত যিমান গুটি আমাৰ সৈন্যৰ সংখ্যাও তিমান। তেতিয়া লাচিতে তাৰ উত্তৰত ক'লে যে আফুগুটি পঠিয়াইছা, পতাত পিহিলে পানী হ'ব। মই এচুঙা বালি পঠিয়ালোঁ, আমাৰ সৈন্যৰ এনৰ লক্ষণ। গতিকে লাচিত বৰফুকন কিমান বুদ্ধিমান আছিল, কিমান বিচক্ষণ আছিল, তেওঁৰ এই কথাৰ দ্বাৰা আমি তাৰ প্ৰমাণ পাওঁ। এইখিনিতে তোমালোকক এটা কথা কৈ থোৱাটো ভাল হ'ব যে শৰাইঘাটৰ যুদ্ধৰ প্ৰস্তুতি অসমীয়া সৈন্যই প্ৰায় 4 বছৰ ধৰি কৰিছিল, 1667 চনৰ পৰা 1671 চনলৈকে। আৰু এই যুদ্ধৰ মাজতেই স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মৃত্যু হয় 1670 চনত। লগে লগে তেওঁৰ ভাতৃ উদয়াদিত্য সিংহ সিংহাসনত উঠে। উদয়াদিত্য সিংহয়ো লাচিত বৰফুকনৰ নেতৃত্বত
যুদ্ধ চলাই যায়। এনেদৰে মাজে মাজে যুদ্ধ হৈ আছিল। কিন্তু চতুৰ লাচিত বৰফুকনৰ উদ্দেশ্য আছিল বাৰিষাৰ আগমন হোৱালৈ, বাৰিষাৰ আগমনৰ সুযোগ লৈ মোগলৰ ওপৰত পুতক তুলিবলৈ। কিন্তু এই সময়ছোৱাৰ ভিতৰত লাচিত বৰফুকন বা তেওঁৰ তলতীয়া সৈন্যসকলক মোগলৰ সেনাপতি ৰামসিংহই বিভিন্ন ধৰণেৰে প্ৰলোভন দিবলৈ চেষ্টা কৰিছিল। কিন্তু লাচিত বৰফুকনৰ সুদক্ষ নেতৃত্বৰ বাবেই সেয়া সম্ভৱ হৈ উঠা নাছিল। আৰু কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰিলে। আৰু শেষ পৰ্যায়ত যেতিয়া যুদ্ধ আৰম্ভ হ'ল তেতিয়া লাচিত বৰফুকনৰ ভীষণ জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি চিঞৰি ক'লে যে অসমীয়া ৰনুৱাসকল মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ হত উঠবা, নাইবা মোক বগালে ধৰি লৈ যাওক, তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা। অসমীয়া সৈন্য কিছু পিছ হুহুকাৰ সময়তে লাচিত বৰফুকনৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল আৰু শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ'ল। লাচিত বৰফুকনৰ এই পৰাক্ৰম দেখি অসম এৰি যাবৰ সময়ত সেয়ে ৰামসিংহই কৈ গৈছে যে ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতেই সুবিধা নাপাওঁ। অসমৰ সৈন্যসকল কেনেধৰণৰ আছিল ৰামসিংহৰ এই কথাৰ দ্বাৰা আমি তাৰ প্ৰমাণ পাওঁ। শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভুকুতে পকা কল নাছিল। ইয়াৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমোলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ, লগতে আত্মকণ্ডলৰূপী বিষ বৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলীয়া উৎপাদন, এই ধৰণৰ কামবোৰ কৰিছিল বাবেই শৰাইঘাটৰ দৰে এখন বিখ্যাত যুদ্ধত আহোম সৈন্যই জয়ী হ'ব পাৰিছিল। সেই সময়ত লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। কিন্তু তাৰ বিপৰীতে ৰামসিংহই এক বিশাল সৈন্যবাহিনী লৈ অসম আক্ৰমণ কৰিবলৈ আহিছিল। কিন্তু অসমৰ সকলো সৈন্যৰ মন প্ৰাণ যাতে নিজৰ কৰ্তব্যৰ পৰা এক তিলো বিচলিত নহয়, তাৰ কাৰণেই লাচিত বৰফুকনে অহোপুৰুষাৰ্থ কৰিছিল। কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি তেওঁ কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল যে যুদ্ধৰ কামত যদি কোনোবাই পিছ হুহুকে তেনেহ'লে তেওঁক হেংদানেৰে দুডখৰ কৰি কাটিব, তাৰ পিছতহে স্বৰ্গদেউক জনাম বুলি লাচিত বৰফুকনে সংকল্প লৈছিল। কিন্তু অসমৰ নিয়মমতে স্বৰ্গদেৱেহে মানুহ কটাৰ আজ্ঞা দিব পাৰিছিল আৰু লাচিতৰ এই প্ৰচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেউলৈ জনাই পঠালে। তেতিয়া স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথাৰ আলোচনা কৰিবৰ সময়ত বৰ আই কৌৰীয়ে কাপোৰৰ আঁৰৰ পৰা ক'লে যে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়। তেতিয়া স্বৰ্গদেৱে বৰকৌৰীৰ উপদেশ মানি বৰফুকনলৈ কৈ পঠিয়ালে যে ফুকনৰ কথাই মোৰ কথা। গতিকে লাচিত বৰফুকনে কেনেদৰে নিজৰ মাতৃভূমিক ৰক্ষা কৰিবৰ নিমিত্তে দুগুণ উৎসাহেৰে নিজৰ কৰ্তব্য কৰি গৈছিল, এই কথাখিনিৰ পৰা আমি তাৰ উমান পাওঁ। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে পাঠটিৰ এইখিনি কথা জানিব পাৰিলা। পাঠটিৰ পিছৰ কথাখিনি আমি পিছৰ ক্লাছত আলোচনা কৰিম। তোমালোকে আজিৰ কথাখিনি মনোযোগেৰে শুনিবা।